ৰেঙা মুৰুক চুডুং। ইয়াতে আহি ইমান ভাল লাগিছে, ভাষাৰে বুজাব পৰা নাই। কাৰণ মই 2018 চনতে এটা কথা কৈছিলোঁ যে যদি আমাক খেলুৱৈ সৃষ্টি লাগে, খেলুৱৈ যদি আমাৰ অসমখনক গঢ় দিব লাগে, প্ৰতিটো জনগোষ্ঠীয়ে এটা এটা অনুষ্ঠান, খেলৰ লগত জড়িত অনুষ্ঠান আয়োজন কৰিব লাগিব। আৰু সেই কথাষাৰ আজি ক'ৰবাত নহয় ক'ৰবাত দেখা পাইছোঁ TMKPKৰ জৰিয়তে। তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিটো জনগোষ্ঠীয়ে মিচিং জনগোষ্ঠী তথা TMK ছাত্ৰ সংগঠনক অনুসৰণ কৰিব লাগে আৰু আগন্তুক আহিবলগীয়া সময়খিনি যাতে সকলো একগোট হৈ, সকলো জাতি জনগোষ্ঠী একগোট হৈ বৰ অসম খেলৰ লগত জড়িত হৈ এখন বৰ অসম গঢ় দিব লাগে। তাৰ বাবে মই আশা কৰিছোঁ ভৱিষ্যতে এইটো দেখা পাম। আপোনালোক দূৰ দূৰণিৰ পৰা আহিছে, ইয়াতে এটা নতুন অভিজ্ঞতা আহৰণ কৰিব। এনেধৰণে গৈ 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 এটা সময়ত গৈ লৈ পেলাই এখন ডাঙৰ মঞ্চ পাব। ময়ো এনেকুৱা ধৰণৰ মঞ্চৰ পৰা আগবাঢ়ি গৈছিলোঁ আৰু আজি আপোনালোকৰ সন্মুখত চিনাকি হ'বলৈ সক্ষম হ'লোঁ। মই আশা কৰোঁ এই খেলখনৰ পৰাই অসমক প্ৰতিনিধিত্ব কৰি ভাৰতৰ বুকুত এটা সুনাম কঢ়িয়াই আনিব, জোনাইলৈ গৌৰৱ কঢ়িয়াই আনিব, অসমলৈ গৌৰৱ কঢ়িয়াই আনিব। তাৰপিছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব, ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব। তেনেদৰে আশা কৰিছোঁ। আৰু মই ভাবোঁ ইমান ধুনীয়াকৈ বহি আছে, মই জানো তেওঁলোকৰ ভিতৰত কি সোমাই আছে। খেল কেতিয়া হ'ব তেনেকুৱা লাগি আছে, হয়নে? হয়, চবকে একদম আজি মই ফাৰ্ষ্ট পাম তেনেকুৱা লাগি আছে ন? গতিকে মই জানো যে তেওঁলোকৰ ভিতৰত একুৰা জুই জ্বলি আছে, কেতিয়া খেল হ'ব মই মোৰ প্ৰতিভাটো ইয়াত দেখাই লৈ পেলাই এটা সময়ত গৈ লৈ পেলাই ময়ো অসমৰ হৈ জোনাইলৈ গৌৰৱ কঢ়িয়াই আনিম। তেনেকুৱা ধৰণৰ এটা ভাৱ আহি আছে। মই সেই ভাৱটো আপোনালোকে ৰাখিব। অসম চৰকাৰে খেল মহাৰণ আয়োজন কৰিব গোটেই অসমত। আপোনালোকে সকলোৱে গম পায়, অলৰেডি ছাৰ মন্ত্ৰী মহোদয়ে কৈছে। গতিকে সেই মহাৰণখনৰ পৰাও আমাৰ এটা উৎসৱমুখৰ পৰিৱেশ হ'ব গোটেই অসমত। মানুহে যে খেলৰ লগত জড়িত হৈও যে বিশ্ব বুকুত প্ৰতিষ্ঠা হ'ব পাৰে, সেইটো আপোনালোকে ভালকৈ জানে। কাৰণ মই যেতিয়া আহিছিলোঁ মই গম পোৱা নাছিলোঁ যে খেলৰ জগতত গৈ লৈ পেলাই মই এটা সময়ত এনেকুৱা হ'মগৈ। কিন্তু এটা পোক সোমাই আছিল, খেল খেলিব লাগে, ইণ্ডিয়া জাৰ্চিটো পিন্ধিব লাগে। আৰু তেনেকৈ গৈ লৈ পেলাই আজি ক'ৰবাত নহয় ক'ৰবাত এথলেটিক্স বুলি ক'লে অসমৰ নামটো আগতে আহে। গতিকে আপোনালোকেও সেইটো তেনেধৰণে আকৌ সুবিধা দিব বুলি আশা ৰাখিল। খেলৰ জৰিয়তে আমাৰ এতিয়া অসমত বিশেষকৈ স্পৰ্টছ পলিচিখন আছে। গতিকে ভাল খেলিলে সন্মান পাবই আৰু নিজকে গঢ় দিবই। সেইটো অলৰেডি গভৰ্ণমেণ্টখনে এটা পলিচি উলিয়াই থৈ দিছে। গতিকে আপোনালোকে এইখিনি সুযোগ ল'ব বুলি মই আশা প্ৰকাশ কৰিলোঁ। আৰু মন্ত্ৰী মহোদয়ে যেনেকৈ কৈছে যে প্ৰতি বছৰে এই খেলখন এটা সময়ত পাতিব লাগে, আৰু প্ৰতি বছৰে যদি পাতে ময়ো প্ৰতি বছৰ আহি থাকিম। জোনাইত ঘূৰিম ধুনীয়াকৈ, আপোনালোকৰ ঘৰত যাম, চাংঘৰত ভাত খাম, খুৱাবনে? ঠিক আছে, এইখিনিয়ে ক'লোঁ। আৰু কেতিয়াবা যদি খেলৰ লগত জড়িত ক'ৰবাত লগ পাওঁ, সকলোকে লগ পাম আৰু তেতিয়া ক'ব যে আপোনাক জোনাইত পাইছিলোঁ বুলি পেলাই। এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু এটা কথা আছে, মই লিখি আনিছোঁ, ৰ'ব। মিচিং ৰেমাং ইৰৈ হৈছেনে? জয় আই মিচিং সমাজ, জয় আই অসম। ধন্যবাদ।